হয়, আজি সদৌ চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিয়ে আজি এই ভালুকমাৰী জেৰুচালেম গাঁৱৰ ৰাইজৰ সহযোগত আজি এই ভূঁই ৰোৱা অভিযান আমি আৰম্ভ কৰিছোঁ এই বছৰৰ পৰা। আৰু এই ভূঁই ৰোৱা অভিযানটো আমি ভাবিছোঁ যে অনাগত দিনতো অব্যাহত থাকিব, কাৰণ আজিৰ তাৰিখলৈকে সদৌ চাওতাল ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ৰাজপথত দিল্লী দিছপুৰলৈকে আমি আন্দোলন কৰিছোঁ। আনকি আমাৰ আত্মপৰিচয় পৰিচয়ৰ কাৰণে আমি যি অসম চৰকাৰলৈ আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে আমি চাওতালসকলে কোনো চাহ জনগোষ্ঠী নহয়, কোনো প্ৰাক্তন চাহ জনগোষ্ঠী নহয়। তেখেতসকলে নিজস্ব ভূমি আছে আৰু নিজস্ব ভূমিতে তেখেতসকলে তেনেধৰণৰ খেতি বাতি বা তেনেকুৱা আজিৰ তাৰিখত নিজস্ব ভূমিতে খেতি বাতি কৰিবলৈ বা কৃষি কৰ্মত তেখেতসকলে জড়িত, আৰু তেখেতসকলে কোনো চাহ জনগোষ্ঠী নহয়। সেয়ে আমি চৰকাৰলৈ আমি এই কথা সাবিত কৰিব বিচাৰিছোঁ যে চাওতালসকলে নিজস্ব ভূমিতে খেতি বাতি কৰি পেলাই কৃষি কৰ্ম তেখেতসকলে হয়। আৰু দ্বিতীয় কথাটো হ'ল যে চাওতালসকলৰ যি আজিৰ নৱপ্ৰজন্মই যে লাহে লাহে যি কৃষি কৰ্মৰ পৰা জড়িতৰ পৰা তেখেতসকলে বিৰতত থাকিছে, আৰু তেখেতসকলৰ পুনৰাই কৃষিৰ কৰ্মলৈ আমি কেনেকুৱা তেখেতসকলক উৎসাহ যোগাব পাৰোঁ, সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যে যিমান ছাত্ৰ ছাত্ৰী আছে নৱপ্ৰজন্ম আছে তেখেতসকলক উৎসাহ যোগাবৰ কাৰণে আমি পুনৰ এই খেতিপথাৰলৈ আহিছোঁ। আৰু তেখেতসকলক এইটো আমি উৎসাহ যোগাব পাৰিছোঁ বা তেখেতসকলক এটা সজাগতা কৰিছোঁ যে আমাৰ এটা কৃষি বা আমাৰ মাটি থাকি আমি চন তেনেকুৱা এৰি দি আছোঁ বা আজিৰ তাৰিখৰ ভূমিবোৰ অন্যান্য তেনেকুৱা হস্তান্তৰ হৈ আছে। গতিকে আমাৰ ভূমিত আমি নিজকে খেতি এটা আৰম্ভ কৰিলে অনাগত দিনত আমি কোনো বহিৰাজ্যত যাব নালাগে, আমি অন্যান্য ওচৰত আমি হাত মাগিব নালাগে। সেয়ে আমাৰ খেতিপথাৰলৈ পুনৰ আমি উভতি যোৱাৰ পিছত আমাৰ কৃষিৰ কৰ্মত কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰে প্ৰতি লক্ষ্য ৰাখি আমি সদৌ চাওতাল ছাত্ৰ সন্থাই আজি এই ভূঁই ৰোৱা অভিযান আৰম্ভ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ এই যিমানখিনি ৰাজ্য আছে তেখেতসকলক পুনৰ আমি সজাগ হ'ব বিচাৰিছোঁ যে আমাৰ এই খেতি যে অকল ধান খেতি নহয়, আজিৰ তাৰিখত অন্যান্য আমি খেতি কৰিব পাৰোঁ। আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ আজি কোনোবাই ড্ৰাগন খেতি কৰিছে, কোনোবাই তেনেকুৱা বিভিন্ন ধৰণৰ খেতি এটা উৎপাদন হৈ আছে। গতিকে আমি চাওতালসকলে পিছ পৰি নাথাকি আমাৰ এই কৃষি মূল এটা লক্ষ্যৰে আমি আমাৰ কৃষিত ক্ৰমত আমি জড়িত হৈ আমাৰ অনাগত দিনত যে অসম চৰকাৰক আমি আমাৰ উৎপাদন দ্বাৰাই যে অসম চৰকাৰৰ অৰ্থনৈতিক ক্ষেত্ৰত কেনেকৈ আমি অৰিহণা যোগাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চাওতাল ছাত্ৰ সন্থাই আজি এই ভূঁই ৰোৱা অভিযান অব্যাহত ৰাখিব। আৰু আজিৰ ভূঁই ৰোৱা অভিযান মেইন লক্ষ্যটো সেইটোৱে আছিলে। আজি এই ভূঁই ৰোৱা অভিযানৰ যোগেদি আমি চাওতাল জনগোষ্ঠীৰ আমি নিজস্ব যিটো আমাৰ মাটি বাৰী আছে আমি নিজৰ যিটো আত্মপৰিচয় এইটো আমি দাঙিব বিচাৰিছোঁ। আমাৰ চাওতাল জনগোষ্ঠীসকল নিজৰ ভূমি আছে, নিজৰ মাটি বাৰী আছে, আমি নিজৰ মাটিতে আমি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰোঁ। কিন্তু বহুত ক্ষেত্ৰত আমি দেখা পাওঁ চৰকাৰে আমাক চাহ জনগোষ্ঠী বা অন্যান্য বাগানীয়া বুলি আমাক পৰিচয় দিয়ে, কিন্তু সেইটোৱে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ যাতে আমাৰ চাওতালসকলৰ যিটো আত্মপৰিচয় এইটো চাওতাল বুলি আমাক ক'ব লাগে আৰু পৰিচয় দিব লাগে। যিটো আমাক টি ট্ৰাইব বা চাহ জনগোষ্ঠী আমি নহয়, সেইটোৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে আমাক চাওতাল বুলি কাষ্ট চাৰ্টিফিকেটটো আমাক প্ৰদান কৰে। আমাক টি ট্ৰাইব বা এক্স টি ট্ৰাইব আমাক এইটো আমি একচেপ্ট নকৰোঁ। সেয়েহে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমাক চাওতাল বুলি পৰিচয় দিয়ে, নহ'লে আমাৰ যিবিলাক দাবী আছে এইবিলাক যদি চৰকাৰে গুৰুত্ব নিদিয়ে আমি অনাগত দিনত আকৌ জংগী আন্দোলন কৰিম বুলি আমি শ্বেয়াৰ কৰিম, আমি যিটো আন্দোলন আমি ঘোষণা কৰিম। সেয়েহে আমাৰ যিবিলাক দাবী আছে সেইবিলাক পূৰণ কৰিব লাগে অতি শীঘ্ৰে, আৰু আমাক চাহ জনগোষ্ঠীৰ পৰা নামাকৰণ বন্ধ কৰিব লাগে, আৰু আমাক যিটো কাষ্ট চাৰ্টিফিকেট এইটো চাওতাল বুলি আমাক জাতিগত প্ৰমাণ পত্ৰ দিব লাগে।